Hello friends, welcome to Pompis Kitchen. আজি লৈ আহিছো হেৱালি ফুলৰ বৰ যেহেতু হেৱালি ফুলৰ বতৰ এতিয়া তাৰ কাৰণে হেৱালি ফুল ললো পিয়াজ জলকীয়া এখিনি উপাদান লৈ লৈছো এতিয়া হেৱালি ফুলখিনি খুব ভালকে ধুই তাতে মিহিকে কটা পিয়াজ দি দিছো আৰু মিহিমিকে কটা জলকীয়া আৰু লগতে বেসন দিছো প্ৰায় ডাঙৰ হেটাৰে হেটামান মই দিছো পিঠাগুৰি দিছো তেতিয়া আসলতে মচমচিয়া হয় আৰু লগতে নিমখ দিছো হিচাপ অনুসৰি দিব আৰু হালধি আৰু লগতে অকনমান ৰিফাইন অইল দিছো প্ৰায় 1 চামুচ মান এতিয়া খুব ধুনিয়াকে আটাইখিনি খানি লম আৰু মই পানী ব্যৱহাৰ কৰা নাই যেহেতু পানী নহলেও হ'ব এতিয়া এইদৰে হাতেৰে ফুলখিনি বেসন আৰু পিঠাগুৰি সৈতে মিলাই ললো আৰু এইদৰে বৰৰ নিচিনা কৰি এটা আটাকে মই প্ৰস্তুত কৰি ললো এতিয়া এয়া চাওক আটাইখিনি বৰৰ শেপ দি পেলাই মই প্ৰস্তুত কৰি লৈছো আৰু এতিয়া এখন এদৰে পেনত তেল দিছো ৰিফাইন অইল দিছো আৰু তেলখিনি গৰম হলে ইয়াতে বৰকিটা মই ভাজি যাম এতিয়া এটা এটা কৈ হেৱালি ফুলৰ বৰ দি গৈছো এদৰে আসলতে খাবলে খুব ভাল হয় আৰু যেহেতু এতিয়া হেৱালি ফুলৰ বতৰ হে হেৱালি ফুলৰ খাৰ হেৱালি ফুলৰ মাছৰ মুৰেৰে ভাজি আৰু এদৰে বৰ হিচাপে খাইও খুব ভাল লাগে এয়া এতিয়া আটাইকেইটা বৰ এদৰে দি দিছো আৰু খুব ভালদৰে লুটিয়াই দিছো দুইটা সাইড ভাজ খাবলৈ দিলো এয়া প্ৰায় ৰঙচুৱা হৈ আহিছে ভাজ খাই আহিছে আৰু এতিয়া এদৰে এটা এটা কৈ বৰকিটা মই কাঢ়ি লম এদৰে গৰমে গৰমে খুব ভাল লাগে চাহৰ লগতো খাব পৰা যায় ভাতৰ লগতো আৰু এতিয়া এয়া পৰিবেশন কৰিছো এখন প্লেটত হেৱালি ফুলৰ বৰ আপোনালোকেও নিশ্চয় খাই যদি খাইছোৱা নাই এদৰে এবাৰ খাই চাবচোন খুব ভাল লাগে আৰু এটা ধনিয়া পাতেৰে এদৰে মই সজাই দিছো আশা কৰিছো আজি হেৱালি ফুলৰ বৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব এইদৰে ৰান্ধি খাই চাব আৰু লগতে মোৰ চেনেল পম্পিস কিচেন চাই থাকিব মই নতুন নতুন ভিডিও লৈ আহি থাকিম আজিলৈ আহো ধন্যবাদ